So Edinburgh bus station পালোহি এতিয়া মোৰ নেক্সট টাৰ্গেট হ'ব কোনফালে ওলাম ফায়াৰ এক্সিট হোৱাৰে এইটো হৈছে বাহিৰলৈ যোৱা ৰাস্তা অট'মেটিক ডোৰ খোল খালোঁ চ' এতিয়া মোৰ কাম হ'ব ধুনীয়া পিছফালে চাওক মোৰ এইটো হ'ব এতিয়া যিটো হোষ্টেল মই য'লৈ যাব লাগিব তাৰ এড্ৰেছ বিচাৰা ক'ত আছে কি একো আইডিয়া নাই মোৰ আচলতে এডিনবৰত গতিকে গুগল নেভিগেট কৰিম অথনি যেনেকৈ কৰিলোঁ এতিয়া আকৌ গুগল নেভিগেট কৰিয়ে ওলাই যাম এতিয়া ক'ত হোষ্টেল বিচাৰি গৈ আছে এতিয়া গৈ থাকা তুমি অলপ খুব ভাগৰ মাৰোঁ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি ফুৰিছোঁ হোটেল গ'লোঁ চাফা তাফা হ'লোঁ ৰেষ্ট ল'লোঁ সৰু সুৰা কিবা কিবি স্নেক্স খালোঁ এতিয়া গুগল মেপ জিন্দাবাদ আকৌ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট বিচাৰি ফুৰিছোঁ য়দুবংশী বুলি এখন আছে I just need to go and grab some Indian food right now বৰষুণ যেতিয়া বৰষুণ এইটো উইকেৰ খাচিয়ত মানে স্পেচিয়েলিটি বৈশিষ্ট্য যিকোনো সময়তে বৰষুণ দিব পাৰে তো মই যেতিয়া গৈছিলোঁ বৰষুণ নাই এতিয়া আৰম্ভ যাওঁ ৰেষ্টুৰেণ্টলৈ বিচাৰি খাওঁ অলপ বিৰিয়ানী এইখিনিতে আপোনালোকক মই যিটো হোষ্টেলত আছিলোঁ সেই হোষ্টেলটো খুৱাই লওঁ এই দেখুৱাটো খুব প্ৰয়োজনীয় কিয় আপোনালোকে বুজি পাব যিটি মানুহ এইটো জেগাত থাকিব আহিলে মোৰ ঘূৰাই যাব বুলি মই আপোনালোকক কৈছোঁ চাই লওঁ সোমাই আহিলোঁ ফাৰ্ষ্ট এণ্ট্ৰি ফাৰ্ষ্ট ৰাইট গ'লোঁ নহয় open the door ইফালে গ'লোঁ চাৰিফালে পাব্লিক এইফালে গ'লোঁ গৈ আছোঁ তাতে চাৰ্জ থাকিলে হ'ল গৈ আছোঁ এক্সেছ ল'ব লাগিব আকৌ Thank you. Guys, do we have the lift here? Yes, it's a lift room. Guys. মেজো ভাল তাৰমানে যোন প্ৰথমতে আহে ইটছ লাইক মই ক'ত আহিলোঁ ক'ত সোমাই আছোঁ না উইল নেভাৰ ন' বাট ইভেঞ্চুৱেলি আহি এতিয়া মই বহুত দূৰ আছে মোৰ B27 4 ন এতিয়া মই বিত যাব লাগিব B27 গৈ আকৌ 4ত যাব লাগিব ফ্লোৰ 4 থেংক ইউ জেঠাই দেৱীৰে ধুম আহি থাকা এইটো B26 to B31
Again, B26 to B31. This B26 to B31. It's B26. It's B26. Access level level. Oh, no, B27. I'm so sorry. B27. I think Burra Kevin Burra Sabri Hadisika Mukana. Manfredo. Flat 29. Is a flat 27 asana? It's a 27 at a corridor. You have 2 rooms and lagano. The flat 27 is a room. But it's not. A room or between room as helper. The access was now. Yeah, we tried to go room as 27.6. The common area, kitchen area, yet khana khawa paro, freezer bosti thobo paro. Right? Oh. I had to see khana pelale saga that interesting on mass ever. Hey, do. It's 27.6. 27.5. I like to have some more 27.4. Got room. Interesting. এই বছৰ ৰাতি 8টা বজাৰ স্কটলেণ্ড এতিয়া প্ৰায় 8টা 8:30 বাজিব এডিনবৰো আৰু this is the scene. আমাৰ 7:30 যিটো হয় 8:30 বজাত সেইটো হৈ আছে গতিকে ইণ্টাৰেষ্টিং টাইমৰ হেৰিটো চবতে বেলেগ বেলেগ ধৰণৰ হয় আৰু এনেকৈ ফুৰিলে এক্সপিৰিয়েঞ্চ কৰা যায় এই ডিফাৰেঞ্চেছবিলাক দিছ ইজ অলছ' বিগ লাৰ্ণিং মানুহ এনেকুৱা টাইমিঙত কেনেকৈ চলে তো যাৰ ৰাতিপুৱা স্কুল থাকে বহুত ল'ৰা ছোৱালী এনেকুৱা পোহৰতে ৰাতি বুলি শুই যায় 8টামান বজাত সিহঁত শুই যায় আকৌ ৰাতিপুৱা উঠে আৰু কাৰণ স্কুলটো ৰাতিপুৱা একে টাইমতে হয় গতিকে এনেকুৱা দিন দুপৰতে ৰাতিৰ বাবে শুই দিয়াটো ইণ্টাৰেষ্টিং লাগে আৰু স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজবিলাকততো আৰু দিগদাৰ তাত বহুত দেৰিকৈ মিডনাইট ছান ওলায় চ' ইয়াৰ পৰা ওপৰলৈ গৈ থাকিলে সেই ডিফাৰেঞ্চটো আমি পাই গৈ থাকিম আচলতে এয়া হৈছে ৰাতি 8টা বজা এডিনবৰো নিশা 8 বজাৰ এডিনবৰো 8টা মানে 8টা বাজি গ'ল 8:30 বাজিব এতিয়া আৰু সেই পাহাৰটোৰ ওপৰত সূৰ্য পোহৰ চাওকচোন কি ধুনীয়াকৈ পৰি আছে ইয়াৰ পৰা আচলতে আমি যিমান ওপৰলৈ যাম স্কেণ্ডিনেভিয়ান কাণ্ট্ৰিজবিলাক ডেনমাৰ্ক ছুইডেন ফিনলেণ্ড এইবিলাকলৈ যাম দিনবোৰ আৰু দীঘল হৈ গৈ থাকিব মোৰ হোটেলৰ পৰা মই আপোনালোকক চিনটো দেখুৱাইছোঁ মই আচলতে এতিয়া ইমান ভাগৰ লাগিছে মই শুই দিম বুলি ভাবিছোঁ যে ৰাতি আৰু হৈছে 8:30 9টা বজাত শুই দিম কিন্তু আপুনি এই দিন দুপৰতে শুৱে কেনেকৈ এতিয়া ভেৰি ইণ্টাৰেষ্টিং হয়তো চাগে আকৌ ওলাই যাম আৰু ৰাতি দেৰিকৈ সোমাম around 12 let's see but this is what it looks like in Scotland at 8 o'clock 8:30 in the night 9টা বজালৈকে বোধহয় পঢ়াই হৈ থাকিব এটা ষ্ট্ৰীট ভিউটো ৰাতি 8:30 বজা 9 বাজিব অলপ পিছত 9টা বজাত স্কটলেণ্ড পাহাৰটোৰ ওপৰত সূৰ্য পোহৰখিনি চাওকচোন ইণ্টাৰেষ্টিং
স্কটলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ ভিতৰত সোমাইছোঁ। ইটছ অপেন ফৰ অল, ছিকিউৰিটি চেকিং হয়। চ' কেনেকুৱা এক্সপিৰিয়েঞ্চ চাব লাগিব। স্কটিছ পাৰ্লিয়ামেণ্টৰ ভিতৰত আছোঁ আৰু দে এলাউ পিপল টু গ' ইনচাইড আফটাৰ ছিকিউৰিটি চেক। গতিকে সৌভাগ্য যে স্কটলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ ভিতৰত সোমাব পাৰিছোঁ আৰু চাব পাৰিছোঁ তেওঁলোকৰ গোটেই জেগাবোৰ, সেইবিলাক এজেণ্টছ ৰিপ্ৰেজেণ্টেটিভ। চ' ভেৰি গ্লেড টু বি হিয়াৰ একচুৱেলি। আপুনি বহি মই বহুখিনি জেগা ফুৰিলোঁ, ইফাল সিফাল কৰিলোঁ আৰু তাৰ পিছৰ দিনা মই সপন বাছ লৈ পেলাই এডিনব'ৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মই এতিয়া স্কটলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ ভিতৰত বহি আছোঁ। ইয়াত পাৰ্লিয়ামেণ্টৰ ভিতৰত মানুহ আহিব পাৰে, পাৰ্লিয়ামেণ্টত কি চলি আছে চাব পাৰে, প্ৰচিডিংছবিলাক চাব পাৰে আৰু দে আৰ এলাউড টু গেট ইন। এটা ছিকিউৰিটি চেক হয় আৰু তাৰপিছত দে কেন গেট ইন টু দ্য পাৰ্লিয়ামেণ্ট। একজেক্টলি য'ত ডিবেট চলি থাকে তাতে আহিব পাৰে, বহিব পাৰে। গতিকে মই দেখুৱাই আছোঁ আপোনালোকক মোৰ ক'ত আছে। স্কটলেণ্ডৰ পাৰ্লিয়ামেণ্টটো চোৱাৰ পিছত মই বহুখিনি জেগা ফুৰিলোঁ, ইফাল সিফাল কৰিলোঁ আৰু তাৰ পিছৰ দিনা মই হপ অফ বাছ লৈ পেলাই এডিনব'ৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰষুণ দি আছে, হপত বহি এডিনব'ৰ ট্ৰেভেল কৰি আছোঁ। হপত ইজ ছেট উইথ দ্য বেষ্ট, কাৰণ দিনটোৰ কাৰণে এটা টিকেট কাটি আপুনি পাৰ্টিকুলাৰ সেইটো কোম্পানীৰ বাছত যেতিয়াই উঠে যলৈকে যায় সেইটো স্পেচিফিক একোটা ৰুট আছে, 12-14টা ষ্টপেজৰ। তাত আপুনি যিকোনো এটাত নামিলে সেই জেগাখন যেনেকৈ মন গ'ল চাই আপুনি যেতিয়া মন গ'ল বাছ ষ্টপত আহিলে সিহঁতে আন এখন বাছত উঠি গ'ল। চ' ইট ইজ ভেৰি ইণ্টাৰেষ্টিং। আৰু এজ ইউজুৱেল বৰষুণ নাছিলে, এতিয়া হঠাৎ বৰষুণ দিছে। কোনো প্ৰেডিক্টেবল নহয়। মই কালিও কৈছিলোঁ উইকেট বৰষুণ কোনো প্ৰেডিক্টেবল নহয়। এতিয়া যদি ৰ'দ, আধা ঘণ্টাৰ পিছতে বৰষুণ।
স্কটিছ নেশ্যনেল মিউজিয়াম চাই শেষ কৰিব নোৱাৰা এটা মিউজিয়াম আচলতে আপোনাৰ গোটেই দিনটো লাগে আৰু এয়া ইণ্ডিয়ান কিছু বস্তু ৰিপ্ৰেজেণ্ট কৰি ৰখা হৈছে মষ্টলি ইণ্ডিয়ান চ' কিমান চাব থাকিব লাগিব মই 3টামান ফ্ল'ৰ এতিয়ালৈকে ফুৰিলোঁ এতিয়া এডিনবৰা কেচেল পামগৈ Stop number 6, Castle Stop, Whiskey Exchange, Camera Obscura, Castle Stop. Royal Mile. Too good. পুলিচে গাড়ীখন ধৰিছে ভুলকৈ চলাইছে নেকি গাড়ীখন পুলিচে ধৰিছে মানে জমন লাগিছে দেখি দিনটো ঘূৰিলোঁ ৰাতিপুৱাৰ পৰা ঘূৰি কালি ৰাতি বেটাৰী চাৰ্জাৰ খতম হ'ল মানে মোবাইলৰ চাৰ্জাৰ বেয়া হ'ল চাৰ্জ নাইকিয়া হ'ল গতিকে আজি ৰাতিপুৱা ফুৰাৰ আগতে প্ৰথমে বিচাৰিলোঁ চাৰ্জাৰ পাৱাৰ বেংক তাৰপিছত সেই দুটা কিনি লৈ সপত উঠি দিনটো ফুৰিলোঁ স্কটলেণ্ডৰ প্ৰায়খিনি মানে এডিনবৰৰ প্ৰায়খিনি জেগা চালোঁ সাংঘাতিক ধুনীয়া এতিয়া খুব ভাগৰ লাগিছে আকৌ কাৰণ ঘূৰি আছোঁ আৰু এতিয়া বহি আছোঁ বৰষুণো দি আছে বৰষুণ 10 বাৰমান দিনটোত দিয়ে এই ৰ'দ এই বৰষুণ গতিকে ইয়াত ছাতি এটা সদায় হাতত লাগেই তাৰ লগতে লাগে এটা অভাৰকোট তথাপি মই এইটো পিন্ধি আহিছোঁ এইটো মোৰ সহায় হৈছে ধাৰাসাৰ বৰষুণ নহয় সাধাৰণতে কিনকিনাই থাকে আৰু এতিয়া আকৌ দিছে মই যেতিয়া বহিছিলোঁ তেতিয়া ৰ'দ আছিলে চ' সেয়াই কাইলৈ বেলফাষ্ট যোৱাৰ কথা এটা কথা কয় এদিনবোৰ সাংঘাতিক ধুনীয়া অকল্পনীয়ভাৱে যেন চব ছবি অঁকা তেনেকুৱা ধৰণৰ যোনফালে নাযাওক যিফালে নাচাওক এনেকুৱা লাগিব যেন ছবি এখন আছে নেকি আৰু গোটেই ঘৰবিলাক পুৰণা চব কেচেল টাইপ
চব কেচেল, মই য'ত গৈ আছোঁ এইটো কেচেল টাইম, মই সন্মুখৰ ঘৰটো চাওক, ইফালে চাওক, এইখন এখন হাউকান হাউচ, এভৰিথিং ইজ ভেৰি অল্ড. এতিয়া চিন্তা কৰিছোঁ কাইলৈ বেলফাষ্ট যোৱাৰ কথা নৰ্দাৰ্ণ আয়াৰলেণ্ড, কিন্তু কথাটো হ'ল কি টিকেট আগতে কাটি থোৱা নাছিল বুলি টিকেটৰ দামটো বহুত বেছি হৈ গ'ল. ইফালে দাদা এজনে ৱেলছৰ স্ৱানচিলৈও মাতিছে অহা মঙলবাৰে, গতিকে অংকটো মিলাব লাগিব কেনেকৈ কি কৰোঁ, চাওঁ গোটেই কথাটো. কাৰণ ইফালে মই আকৌ ডুবলিন যোৱা কথা আয়াৰলেণ্ডৰ, টিকেটৰ প্ৰাইচটো মোৰ ভুল হ'ল, মই যোৱাকালি বা পৰহি কটাহেঁতেন যোৱা, মই মিলি গ'লহেঁতেন. এতিয়া জাষ্ট বহি টিকেট কাটিম বুলি চাইছোঁ, যিটো টিকেটৰ দাম 40 পাউণ্ডছ আছিল এইটো লগে লগে এতিয়া 120 পাউণ্ডছ হৈ গ'ল, 80 পাউণ্ডছ, মানে 80 পাউণ্ডছ ইনটু 110-20. চ' এতিয়া প্লেনিং কৰি আছোঁ কি কৰোঁ চাওঁ, এডিনবৰত আৰু এটা দিন থাকিবলৈ মন মোৰ, চাওঁ কি কৰোঁ, এতিয়ালৈকে ডিচিশ্যন লোৱা নাই. গুড মৰ্ণিং. আজি এডিনবৰত মোৰ প্ৰায় 4 দিনেই হ'ল, আৰু 4 দিন এডিনবৰ অলি গলি ফুৰাৰ পিছত এতিয়া ওলাইছোঁ সম্পূৰ্ণ সাজু. পুৱা 8:20-25 হৈছে, 11:30 বজাত মোৰ ফ্লাইট আছে. এতিয়া মই যাম নতুন এখন দেশৰ এখন ৰাজধানী চহৰ, আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনলৈ, আৰু দুদিন ধৰি ডাবলিন চহৰখনক অকণমান ইফাল সিফাল কৰিম, বুজিম, চহৰখনৰ ভাইবটো ল'ম. গতিকে এতিয়া ওলাইছোঁ. থেংক ইউ. Bye bye, Edinburgh. I don't know when I'll see you next. But bye bye. It was a wonderful journey. Wonderful time with you. Nowadays, yeah, it's getting expensive, you know. Yeah, especially from here, from UK, you know, to fly there, it's really far. Yeah, And the prices are really very, very high. Yeah. it's very high. From last couple of years, it's very high. Even the domestic tourists are not going there. Right, They prefer to come out of India instead of going to Goa. right. So when you live here, it's easier to go somewhere in Europe, you know. Yeah. Even go to Turkey, it's easier than go, you know. It's long time. Yeah. Turkey is really very good. You are from which place? From here? I'm from Poland. Oh, you're from Poland? Yeah, but I've been here 21 years. Okay. Poland, it's like the land of the great filmmakers. Right. Like Have you been? Roman Polanski and Kieślowski. Oh, yeah. How do you know? I love them. I follow them. I have seen Really? most of the movies, you know. Right. My favorite is the... Interesting. Wow. Have you ever been there? No, I have a plan to be there. Right. I have a plan to be there. I desperately want to go to Poland and see things. Yeah, go to Krakow. Yeah, very definitely I'll go. beautiful. Of course, Warsaw is beautiful. Yeah. On north, we've got Baltic Sea. It's Mhm. a seaside area. On the south, it's beautiful mountain area. Yeah. Okay. So, Okay. Edinburgh is good, but I like the vibe of Glasgow as well. really Yeah, busier, much bigger and busier. Yeah. busier, but the Edinburgh is definitely wonderful. It's definitely wonderful. Yeah. I walked around the place and I loved it. All right. Right, so we hardly get any holidays, but so when you take a holiday, we you know, we have to take a holiday sometime in between. Of course. Yeah. Right. But actually, I work 7 days well. Yeah. So for me, doesn't matter if it's Monday or Sunday. You know, every day is the same. Yeah. Yeah. You don't take any break? I don't. No, only when we go on holiday. Yeah. Same like me. Only when we go on holiday. So this year I had 3 weeks off. Mhm. So then 1 week in Turkey, 2 weeks in Poland, then we came back and I work every single day. Yeah. I never- Yeah, that's what I'm going to do after going from here. Yeah. You know, we spend a lot of money always, yeah, but then you have to work hard. Easy to spend, hard to earn, yeah. That's the theory. এয়াৰপৰ্টলৈ আহোঁতে এইদৰে উবেৰৰ ড্ৰাইভাৰ কেথাৰিন পলেণ্ডৰ আছিলে, বহুত কথা পাতিলোঁ। কথা পাতি এতিয়া এডিনবৰো এয়াৰপৰ্ট পালোঁ। বেছি ডাঙৰ এয়াৰপৰ্ট নহয়, ইণ্ডিয়ান এয়াৰপৰ্টছবিলাকৰ তুলনাত সৰু। চেক ইনৰ ফালে আগবাঢ়িছোঁ।
Skanda Mother. The stall in front, everything, probably duty free.